নমস্কাৰ সকলোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে লাহে কথা পাতি আছোঁ মাইনাই শুই আছে তাই অলপ মানে দেৰিকৈ উঠে ৰাতিপুৱা ইমান সোনকালে নুঠে আজি ভাবিছোঁ মই মাইনাৰ খাদ্যখিনিৰ ওপৰত কথা পাতিম মানে মোক বহুতেই সুধি থাকে মই মাইনাক কি খুৱাওঁ তাকে ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ মানে তাইৰ খোৱাৰ ওপৰত এতিয়া ভালকৈ বহি ল'লোঁ এতিয়া কথাখিনি পাতিম আৰু প্ৰথম ৰ'বচোন মোবাইলটো ঠিক কৰি লওঁ ষ্টেণ্ডডাল নাই পাকঘৰতে আছে মানে মই শ্বৰ্ট ভিডিঅ' বনাই থাকোঁ যে ৰেচিপি সেইকাৰণে ষ্টেণ্ডডাল তলতে থাকিল এতিয়া মোবাইলটো ধৰি থাকিবলগীয়া হৈছে আৰু বেছি টাইম ধৰি থাকিব বিষাই যায় হাতখন থৈ দিব পৰা নাই বাৰু মই তাইৰ খানাখিনিৰ ওপৰত তিনিটা কথা বেছিকৈ গুৰুত্ব দিওঁ প্ৰথম কথাটো হ'ল তাইৰ খানাখিনি মই এনেকৈ চিলেক্ট কৰিব লাগে যাতে সঠিক পৰিমাণে পুষ্টি পায় পেট ভৰাবৰ কাৰণেতো জাদা খাই দিব পাৰি ন কিন্তু সঠিক পুষ্টি পোৱাটোহে মেইন কথা সঠিক পুষ্টিৰ কাৰণে আইৰণ লাগিব ভিটামিন কেলছিয়াম আইৰণ আৰু ভিটামিন খাদ্যৰ যোগেদি দিওঁ আৰু কেলছিয়াম মাকৰ গাখীৰৰ পৰা পায় যিহেতু 2 বছৰলৈকে বাচ্চাক গৰু গাখীৰ খুৱাব নালাগে কাৰণ বাচ্চাৰ যোনটো হজম ক্ষমতা থাকে এই 2 বছৰলৈকে গৰুৰ গাখীৰ হজম কৰিব নোৱাৰে আৰু 2 নম্বৰ কাৰণটো হ'ল মই তাইৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া কাৰণটো হ'ল মানে পৰিষ্কাৰ পৰিচ্ছন্নতা তাইৰ খানাখিনি তাইৰ খাদ্যখিনি বনোৱাৰ পৰা আৰম্ভ কৰি খোৱালৈকে পৰিষ্কাৰকৈ খুৱাব লাগিব বনাওঁতে বাচন বৰ্তনখিনি ভালকৈ চাব লাগিব যাতে চাবোন লাগি নাথাকে আৰু খোৱাৰ টাইমতো ভালকৈ খুৱাব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে যাতে খোৱা পানীখিনি বেয়া নহয় মানে ফিল্টাৰ কৰা পানী হ'ব লাগিব লেতেৰা পানী যাতে নহয় মই বাহিৰত গ'লেও মানে বেলেগ বাচনেদি তাইক নোখোৱাওঁ ঘৰৰ বাচনে লৈ যাওঁ য'তে নাযাওঁ আলহীৰ ঘৰত গ'লেও মই ঘৰৰ বাচনে লৈ যাওঁ তাইৰ কাৰণে বাতি চামুচ আৰু মানে গ্লাছ পানী খুৱাব পৰাকৈ মই বেলেগকৈ লৈ যাওঁ যাতে বেলেগৰ চামুচ ইউজ কৰিবলগীয়া নহয় 3 নম্বৰ কাৰণটো হ'ল তাইৰ খাদ্যখিনি এনেকৈ প্ৰস্তুত কৰিব লাগিব যাতে তাই খাই ভাল পায় এতিয়া তাই যিহেতু 2 বছৰ হোৱাই নাই এবছৰ 3 মাহ 4 মাহ চলি আছে ফালত দাঁত 4টা গজিছে আৰু তলফালে 2টা গজিছে সেইকাৰণে তাই বেছিকৈ মানে চোবাব নোৱাৰে অলপ ঢিলা টাইপৰ খাদ্য খুৱাব লাগিব যাতে তাই বেছি চোবাবলগীয়া নহয় তাই খাই ভাল পাব লাগিব তাই যদি আকৌ খাই বেয়া পায় তেতিয়াহ'লে তেনেকুৱা খাদ্য দিলে তাই আৰু নোখোৱা হৈ যাব সেইকাৰণে অলপ ভাবি চিন্তি খাদ্যবিলাক দিওঁ তাইক প্ৰথমতে ৰাতিপুৱা মই তাইক কি খুৱাওঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ ৰাতিপুৱা উঠিয়ে তাইৰ কাৰণে মই চুজি ভিজাই থওঁ বনোৱাৰ 1 ঘণ্টামান আগতে ভিজাই থ'লে ভাল মানে চুজিখিনি ছফ্ট হয় বনোৱাৰ পিছত চুজিৰ লগত কল দিম বুলি ভাবিছোঁ চুজি সোনকালে হজম হয় কাৰণে চুজি দিওঁ আৰু কলত পটাছিয়াম থাকে যাৰ ফলত পেট ফুলা হোৱা দেখা নাযায় আৰু ঘিউ দিওঁ অকণমান ঘিউ দিওঁ মানে চুজিখিনি হোৱাৰ আগে আগে ঘিউত চৰ্বি পোৱা যায় কাৰণে ঘিউ দিওঁ অলপমান তাইক মই যি টি কল নোখোৱাওঁ মই গেছ নিদিয়া কল খুৱাওঁ গেছ দিয়া কল খোৱালে আকৌ উল্টাটোহে লাগিব কলৰ বেনিফিট আৰু ক'ত পাব বেয়া ক্ষতিহে কৰিব গেছ দিয়া কল হ'লে আমাৰ এনেকুৱা মানে চিনাকি দোকান এখন আছে তাত আমাক গেছ নিদিয়া কল দিয়ে এয়া ৰেডি হৈ গ'ল তাইৰ মৰ্ণিঙৰ খাদ্য নেক্সট দুপৰীয়া তাইক মই ডালিয়া দিওঁ ডালিয়াৰ লগত মচুৰ দালি আৰু মচুৰ দালিখিনি ভালকৈ আগতে ধুই লওঁ 2বাৰমান ধুই লওঁ তাৰপিছত ঢাকি থৈ দিওঁ আজি তাইক মই শাক আৰু শিঙি মাছ দিম বুলি ভাবিছোঁ শিঙি মাছখিনি মই বেলেগকৈ বনাওঁ অলপমান পানী দিওঁ দি পেলাই অকল হালধি দিওঁ দি কেনে পানীখিনি একদম শুজাব দিওঁ তাৰপিছত মাছখিনি কাঁইট গুচাই পেলাই দি দিওঁ আৰু বাকী এইখিনি এতিয়া শাকখিনি মই ডালিয়াৰ লগত দিম দি পেলাই চিটি মাৰিম এটা মাছৰ আধা মই এতিয়া দুপৰীয়া দিম আৰু নেক্সট বাকীখিনি গধূলি তাই যেতিয়া খায় তাইক দিম মই এতিয়া যে বনালোঁ এতিয়া দুপৰীয়া আৰু গধূলিৰ কাৰণে বনাইছোঁ বাকী ৰাতিৰ কাৰণে বেলেগকৈ বনাম মাছৰ কাঁইট গুচাই পেলাই মই ডালিয়াখিনিৰ লগত জাষ্ট এপাকমান ঘূৰাম আৰু মিক্সিত নহ'লে তাই অলপ শুকান পায় বা অলপ ডাঠ হৈ থাকে যে তেতিয়া সোনকালে খোৱা হ'ব তাইৰ আৰু কষ্ট নাপাব খোৱাত সেইকাৰণে অলপ মিক্সিত দি দিওঁ কেইদিনমান পিছত বাৰু তাই খাব পাৰিব মিক্সিত নিদিলেও হ'ব ডালিয়াত কাৰ্বহাইড্ৰেট থাকে যিয়ে দেহৰ শক্তি প্ৰদান কৰে আৰু মচুৰ দালিত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে
প্ৰটিনে দেহৰ গঠনত সহায় কৰে। এয়া মই তাইৰ দুপৰীয়াৰ কাৰণে ৰেডি কৰিলোঁ, আৰু অলপ যে আছে মই দুসাঁজৰ কাৰণে বনাইছোঁ, সেইখিনি তাইক মই গধূলি খুৱাম। ছেম এনেকৈয়ে খুৱাম কাৰণে নেদেখুৱালোঁ। আৰু তাৰ লগত খালি মই এড কৰিম ডালিম। এটা ডালিম মাজত ভাগ কৰি লৈছোঁ, আধা ৰস উলিয়াই লৈছোঁ, আৰু বাকী আধা এইখিনি মই কালিৰ কাৰণে থৈ দিছোঁ। মই পিছে এইখিনিত পানী মিক্স কৰা নাই, কিয় বা কালাৰটো অলপ বগা হৈছে, কেতিয়াবা আকৌ ৰঙা হয়, তেতিয়া ভাল লাগে দেখাত। ৰাতিৰ সাজত তাইক মই চাউল দিওঁ, মুগৰ দালি আৰু কণী দিওঁ। সেইখিনি ক্লিপ লোৱা নহ'ল। এয়াই আছিল আজিৰ দিনটোত মই তাইক কি খোৱালোঁ, তাকে আপোনালোকক দেখুৱালোঁ। আৰু এটা কথা আপোনালোকক কোৱাই নাই, মানে নিমখো খুৱাব নালাগে 2 বছৰলৈকে। নিমখ খোৱালে বেবীৰ কিডনীত এফেক্ট কৰে। কিছুমানে মোক কয় দেই, মানে ঘৰৰ মানুহে কিছুমানে কয়, আমাৰ বাচ্চাক আমি এনেকৈ খুৱাইছিলোঁ, আমি ভাত খাওঁ, আমাৰ লগে লগে তাহাঁতকো অলপ অলপকৈ ভাত দিছিলোঁ, বা তহঁতেহে চলি ডাঙৰ কৰিছা, বেলেগকৈ খুৱাব লাগে, বেলেগকৈ বনাই খুৱাব লাগে, এতিয়াচোন ডাঙৰে হ'ল, চব খাব পাৰে, এনেকৈ কয় আৰু কিছুমানে। এতিয়া চাওক, মই এটা কথা কওঁ, যদি আমি যি খাওঁ সেইবিলাক যদি খায় তেওঁলোকে, তেতিয়াহ'লে আমি খোৱা চব্জিবিলাকতো আমি নিমখ দিওঁ ন, তেতিয়াহ'লে বাচ্চাটোও নিমখ পাই যায়, আৰু 2 বছৰলৈকেতো নিমখ খুৱাব নালাগে কয়। তেওঁলোকে বাৰু আমাৰ বেয়াটো ভাবি পেলাই নকয়, মানে তেওঁলোকে যি কৰিছিল সেনেকৈ ভাল হ'ব বুলি আমাকো সেনেকৈ কয়, কিন্তু নাজানে কাৰণে সেনেকৈ কৈছে 2 বছৰলৈকে যে নিমখ খুৱাব নালাগে। তেন্তে আজিলৈ ইমানেই, বাই।